আমি নাযাওঁ বাবা গাইস এতিয়া উপায় নাই যাবাতো লাগিবই বল ৰাজৰ কাৰণে বেয়া লাগিছে লাগে 15 দিনৰ কাৰণে ছুটি আহিছিলো আজি বহুত বেয়া লাগি আছে কাৰণ যাম বেয়া লাগে কি কৰিম আৰু উপায় নাই যাবতো লাগিব এইখনটো মোৰ ঘৰ নহয় এইখন মোৰ আলহীৰহে ঘৰ তো ইয়াতে আহো 15 দিন আৰু মোৰ এই তাতে যা বেছি লাগে ৰে বেছি দিন থাকিলে পেকিং কৰিলো গাইজ বস্তুখিনি ললো আৰু পেকিং কৰিলো আৰু এইফালে মায়ে মই আহি মানে ঘূৰি ৰাজৰ আমাৰ অলপ বেমাৰে হৈ গ'ল একদম ৰাতি শুবই নোৱাৰে বেছিটা নাক চাক বন্ধ হৈ যায় তো মই ভাবিলোঁ এতিয়া বঙাইগাঁৱত যামেই যিহেতু বঙাইগাঁৱত ইহঁতে মোক থৈ পি ডেকাক দেখাই অকণমান ঔষধ লৈ আহি এতিয়া নহ'লে আৰু বেছি হ'লে অসুবিধা হৈ যাব ন এনে ভালে আছিল কিন্তু আমি ঘূৰি তাক এনেকৈ গোটেই দিনটো ঘূৰি ফুৰিছোঁ গোটেই নিচিনা বেছি কষ্ট হ'ল মই ঘৰত আহিলে কষ্ট হয় আমাৰ ৰাজৰ দেখছে না এই ফৌজিবিলাক এই আপিবিলাক কয় বোলে যোৱাই ভাল ঘৰত আহিবই নিদিয়ে টাইম হৈ গ'ল 9:30 বজাত ট্ৰেইন আৰু মই এই 8টা বজাত খাই আছোঁ ঘৰত ভাত খাই আছোঁ গাহৰি লগত মোৰ যিহেতু প্ৰিয় মানে যোৱাৰ সময়ত খাই যাওঁ আৰু গাহৰি ফাইনেলি গাইজ ঘৰৰ পৰা যাব ওলালোঁ বেগ চেগ গাড়ীত লোড হ'ল আৰু ৰাজকো লৈ যাওঁ ডক্টৰৰ তাত দেখুৱাব লাগিব মোক থৈ ইহঁতে ডক্টৰৰ তাত যাব তো ঘৰখন এবাৰ চাই যাওঁ আৰু মৰমৰ ঘৰখন আৰু 3 মাহ 4 মাহ 5 মাহ যিমান দিনৰ কাৰণে আৰু আহিব নাপাম আৰু গাইজ তো আপোনালোকক যিমানখিনি পাৰোঁ দি থাকিম ভিডিঅ' কিবা কিবিকৈ আৰু তো মই যাব ওলালোঁ এতিয়া যাওঁ আৰু চাই থাকিব ভিডিঅ'টো উঠিছা না কান্দি আছা নেকি তুমি হা বেয়া অলপ লাগিছে কান্দি কি হ'ব ন কান্দি নগলে পইচা কাহা সে মিলেগা নহ'লে ক'তনো পইচা পাম কেনেকৈ ঘৰখন চলিব নহয় মোৰ ওপৰতে চব নিৰ্ভৰ যাবতো লাগিবই কান্দিলেও যাব লাগিব হাঁহিলেও যাব লাগিব সেইকাৰণে মই প্ৰায় নাকান্দোৱে মানে হাঁহিয়ে থাকোঁ অলপ বেয়া লাগে আৰু কিন্তু লাগিলেও উপায় নাই যাবতো লাগিবই এতিয়া যিহেতুকে ঘৰত চাকৰি কৰি সিহঁতৰ ডেইলি ডিউটি কৰিব লাগে ঘৰতনো ক'ত থাকিব পাৰে তেনেকুৱাই আৰু আমি এতিয়া 15 দিনৰ কাৰণে হ'ব 1 মাহ হ'লে বিন্দাছ ফ্ৰী না দিনত ডিউটি না ৰাতি ডিউটি নিজৰ ইচ্ছামতে ঘূৰি থাকোঁ সেইটোৱে আৰু কিবা নহয় কিবাটো কৰিবই লাগিব নহয় গৈ আছোঁ ফ্ৰেণ্ড বেয়াও লাগি আছে প্ৰায় ইমান ঘৰত এনজয় কৰি আছিলোঁ এইফালে ঘূৰাই এতিয়া আৰু কি কৰিবি আৰু উপায় নাই এইফালে আছে আমাৰ ৰাজৰো মানে গা বেয়া তাকো ডক্টৰ দেখাব লাগিব এতিয়া মই যাব নোৱাৰিম মোৰ টাইম হৈয়ে যাব তো ডক্টৰ দেখাই ঘৰত যাব আৰু বাবু কালি টোপনি যাবই পৰা নাই ৰাতি তো গাইজ চাই থাকক ভিডিঅ'টো এতিয়া লগ পাই আছোঁ ডাইৰেক্ট ট্ৰেইনত আৰু মই অকলে এয়া আমাৰ ভাগিনা গাড়ী চলাই আছে মোৰ নিজৰে ভাগিনা কিন্তু তথাপিও মানে ভয় লাগে কেতিয়াও মানে গাড়ী চলোৱা দেখাই নাই আজি আৰু ড্ৰাইভাৰ ফোন কৰি মানে কাকো নাপালোৱে ভাগিনাকে লৈ আহিলোঁ তো দেখি আছোঁ ভাগিনা ভালে চলাই আছে মানে গাড়ী একদম মজা কৰি চলাই আছে গতিকে কাৰোবাৰ যদি লাগে মোক কণ্টেক্ট কৰিব পাৰিব মোৰ ভাগিনাক পঠাই দিম নেকি এয়া নিউ বঙাইগাঁও ষ্টেচন পালোঁ এতিয়া মই লিফ্টেদি ওপৰত যাম টাইমো হৈছে মানে বেছি আহিবই আৰু ট্ৰেইনখন 9:10 হ'লেই এতিয়া লিফ্টত ৱেইট কৰি আছোঁ ভাগিনা দেখিছোঁ আধা ফৌজি আৰু আধা চিভিল কি ক'বা কান্দো অৱস্থা দেখোন এই ৰাম কান্দিয়ে দিয়ে আৰু মোৰ কিন্তু কান্দা অভ্যাস নাই দেই ভিডিঅ'ৰ কাৰণে এক্টিং কৰি আছোঁ সঁচাই কান্দিছে দেখিছে না সঁচাই কান্দিছে আজিহে কান্দা দেখা পালে পাইছে 1 নম্বৰ প্লেটফৰ্মত আহি আছে তুমি দেখোন কান্দি আছা হা কেলে কান্দিছা হা মন বেয়া নকৰিবা এইটোতো আমাৰ যাৱা অহা চলি থাকিব নহয়
নাকান্দিবা দেই আকৌ আহি দেই 2 মাহ পিছত আকৌ আহিম নহয় আমি নাযাম হে পাপা লগত আমি নাযাম দেই নাযা পাপা যাব ডিউটি নাযা আমি পাপাক থবাহে আহিছোঁ পাপাতো যাব নালাগে দেই মই আৰু আহিম দেই পিছত ডাঙৰ হ'লে লৈ যাম দেই তো হ'ব আমি নাযাম তোক ডাঙৰ হ'লে লৈ যাম হ'ব পাপা যাব পাপা ডিউটি যাব বাপৰে বাপ যাব খুঁজে দেখিছা নহয় পাপা ডিউটি যাব আমি কি কৰিম পাপা মই ডাঙৰ হ'লে লৈ যাম তোক দেই নাযাম আমি নাযাওঁ দে একটা লৈ যাব ৰাজে মানে যাব খোজে দেখিছা নহয় এতিয়া কি হ'ব বেয়াও লাগে নহয় সৰু বাচ্চা গম নাপায় পাপাৰ লগত যাব যাব কৈ আছে পাপা যাবা মোৰ লগত যাবা নাযাম আমি নাযাম দে মাকে মানে কৰি চাই দিয়া আমি ৰাজক আৰু 3 মাহৰ কাৰণে ল'ব নাপাওঁ কষ্ট নকৰিবি দেই মাৰ লগত ভালকৈ থাকিবি দেই মই যাম ভালকৈ থাকিবি দেই হ'ব ভালকৈ থাকিবি আমি নাযাম মই যাম দে মই পুটেন দিয়ে যাম তই যাব নালাগে হা আমি পিছত যাম তুই ডাঙৰ হ'লে এয়া মই যিখন ট্ৰেইনত যাম ৰাজধানী এক্সপ্ৰেছ আহি পালে এতিয়া মই উঠিম এই 3-4 মাহৰ কাৰণে আৰু পাপাৰ কোচত উঠিব নাপাব যাব খোজে ৰাজ যাব খোজে যাব নাপায় মন বেয়া হ'ল কান্দিব আমাৰ ভিডিঅ' কৰি কৰি চা চকুৰ পানী ওলাই যে এইফালে মোক ভিডিঅ' কৰি আছে কিন্তু অৱস্থা কি আৰু বেয়া সেইকাৰণে থ'ব আহিবই নিদিওঁ থ'ব আহিলে বেয়া লাগে নহয় কেতিয়া থ'বই নাহে এইবাৰ মানে লৈ আহিলে নহয় ট্ৰেইনখন আহি গ'ল আৰু মই এতিয়া উঠিম পাপা মই যাওঁ দে ভিতৰত নাযাবি মাৰ লগত बेकार रहने के लोग छोड़ने आया আমি নাযাং বাবা পাপা Gelai papa gai. Được rồi. Đây. পাপা দিছে না পাপা আহিব আৰু আমি ডক্টৰৰ তাত যাম না এবাৰ আমি ডক্টৰক দেখাম আমি ডক্টৰৰ তাত হাউছে যে ডক্টৰক দেখাম এবাৰ হা বাবা বহুত বেয়া লাগে গ'লে 15 দিন আহি থাকি গ'ল ৰাজু কান্দিলে ৰাজুৰ কাৰণে বেয়া লাগে A few moments later ৰৈ আছো টাইম লাগিব আমাৰ আহা অলপ সোনকালে আহিছিল যদিও বাইদেউজন নাছিল নাম দিয়া অলপ দেৰি হ'ল আমাৰ 30 নম্বৰত পৰিছে তো আবেলিও হ'ব পাৰে কি কৰিম আহিছোঁ এতিয়া দেখুৱাইয়ে যাওঁ
উপায় নাই, এতিয়া ৰখি থাকিব লাগিব। ৰাজে বৰিং হয় নেকি এইটোহে নাজানো, মনো বেয়া তাৰ। আজি তাৰ পাপা নাই, গৈ আছোঁ ভিতৰত। ডক্তৰ অহাই নাই এতিয়াও। 3টাই বাজিল, ভোক লাগিল। তো এতিয়া ৰাজ আৰু মই অলপ ভাত খাম বাজৈ হোটেলত। খাইয়ে আছে। মাম খাইছা পাপা? খাইছা মাম? পাপা খাইছা? আমি নিৰামিষ ভাত খাম। তো এতিয়া খাই লওঁ। আমাৰ ৰাজ খাই আছে। বহুত সময় ৰখি 3টা বাজিল। এতিয়া আমাৰ ৰাজৰ হ'ল। এতিয়া আমাক ঔষধ দিব। বাইদেউ এইটো ৰবিবাৰে কেইটালৈকে খোলা থাকে? ৰবিবাৰে মৰ্ণিং টাইম 12টাৰ পৰা বন্ধ হয় না? নহয়, 2:30 2:30টাৰ পৰা। 2:30 খাব যায়, তাৰপিছত নাই। তাৰপিছত আৰু সদায়তো ৰাতিপুৱা 9টাত খোলে। আৰু ৰাতি কেইটালৈকে খোলা থাকে? আবেলি আমাৰ ৰাজৰ বেমাৰ হ'লে প্ৰায় ইয়াতে আহোঁ। ইয়াতে ভাল চিকিৎসা কৰে। বয়স হৈছে, ডক্টৰ গণ পুৰা জানে। চিনিয়ৰ আৰু চিনিয়ৰ ঔষধ দিব। আমাৰ ৰাজে টোপনি মাৰি উঠিল। ঠিক আছে, বুজিলোঁ। শেষত ফ্ৰেণ্ডছ আহি পালোঁ ঘৰত। ঘৰত আহি একদম ভাল নালাগে, খালী খালী, বহুত বেয়া লাগে ফ্ৰেণ্ডছ। 3 hours later. মই অকলে শুই আছিলোঁ ট্ৰেইনত। তো মনটো বহুত বেয়া লাগি আছিল। ঘৰত এৰি আহিলোঁ নহয় চবকে। তো এতিয়া বন্ধুজনক লগ পালোঁ, মানে ট্ৰেইনতে লগ পালোঁ। এতিয়াহে অলপ ভাল লাগিছে। মানে কথা পাতি আছে, সেইকাৰণে মই চিটৰ পৰা অলপ বাহিৰত ওলাই আহি বিন্দাছ কথা পাতি আছোঁ দুজনে। সেনেকৈ এতিয়া দিল্লীলৈকে যাই থাকি কিন্তু দিল্লীৰ পৰা যাই আকৌ বেলেগ ট্ৰেইন সেইখিনি হৈ যাব দে। ৰাতি টোপনি যাম, বাছ ৰাতিপুৱা গৈ পাম নহয়। চাই থাকক ভিডিঅ'টো কেমলৈকে। গাইজ এতিয়া টাইম হৈ গ'ল ৰাতি 10টা আৰু মই 10টালৈকে একো খোৱা নাই। দুপৰীয়াত জাৰ্ণি কৰিলে কিবা কিবি অলপ খাবও মন নাযায় আৰু মনটোও বেয়া লাগি আছিল। তো এতিয়াহে অলপ মানে বন্ধুজনৰ লগত কথা পাতিলোঁ, অলপ ভাল লাগি আছে আৰু এতিয়া অলপ ভোক লাগিছে। আৰু মই ভোক লগাৰ কাৰণে ঘৰৰ পৰা লৈ আহিছিলোঁ ভাত চব্জি। তো সেইখিনি খাই ল'লোঁ। খাই লৈ এতিয়া ভাবিছোঁ টোপনি যাওঁ, কাৰণ 10টা বাজি গ'ল। তো কালি ৰাতিপুৱা লগ পাই আছোঁ। আজিৰ কাৰণে শুভৰাত্ৰি, গুড নাইট, বাই। The next day. ফ্ৰেণ্ডছ, মই শুই উঠিলোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 8টা। তো ইমান কুঁৱলী, আৰু এই কুঁৱলীৰ কাৰণে ট্ৰেইনখনে মাৰি আছে 2 ঘণ্টা লেট। এইখন ৰাজধানী হয়, তথাপিও 2 ঘণ্টা লেট মাৰি আছে। গতিকে গাইজ বৰ্তমান এই ডিচেম্বৰ, নৱেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী যদি কোনোবা জাৰ্ণি কৰিব লগা আছে আৰু যদি কানেক্টিং থাকে, তেনেহ'লে কমচে কম হাতত 10 ঘণ্টা টাইম লৈ কানেক্টিং ট্ৰেইনটো বুকিং কৰিব। নহ'লে এতিয়া আহি পালোঁ নিউ দিল্লী। নিউ দিল্লীৰ পৰা মই এতিয়া অকলে যাব লাগিব। বন্ধুজনৰ ইয়াৰ পৰা ট্ৰেইন আৰু মোৰ হ'ল অল্ড দিল্লীৰ পৰা। মই অল্ড দিল্লীত যাব লাগিব। এতিয়া ইয়াৰ পৰা মই বন্ধুজনক এৰিম আৰু এইটো চিৰি দি উঠি যাম। উঠি যাই নেক্সট মই অল্ড দিল্লীত যাই আছোঁ। তাৰ পৰা মোৰ বেলেগ ট্ৰেইন আছে আশ্ৰমত উঠি ফিৰ আপোনালোকক লগ পাই আছোঁ। ইলেক্ট্ৰিক চিৰি দি ওপৰলৈ উঠি আছোঁ। 1 নম্বৰ গেটত, দিল্লী 1 নম্বৰ গেটৰ ফালেদি ওলাই যাম। এয়া দিল্লীৰ ষ্টেচনৰ ওপৰত অভাৰ ব্ৰিজটো আপোনালোকক দেখুৱাই আছোঁ। এনেকা তললৈ গৈ আছোঁ। এতিয়া মই নিউ দিল্লী ষ্টেচন পালোহি। এতিয়া মই নতুন দিল্লী পালোঁ আৰু ইয়াৰ পৰা মই পুৰণা দিল্লী যাব লাগিব। পুৰণা দিল্লীৰ পৰা মোৰ নেক্সট ট্ৰেইন। তো ইয়াতে লেট নকৰি মই এতিয়া গৈ থাকোঁ অল্ড দিল্লী। अरे पुरानी दिल्ली स्टेशन वाले
মই এতিয়া অল্ড দিল্লীত পাইছোঁ আৰু অল্ড দিল্লী পাই মোৰ বন্ধু আমি একেলগে যাম গুজৰাট। মই এতিয়া আছোঁ অল্ড দিল্লীত। এতিয়া মই যাব লাগিব গুজৰাট। মই আশ্ৰম ট্ৰেইনখনত বহি আছোঁ। মই কালি গৈ পাম একদম আৰ্লি মৰ্ণিং, তেতিয়া আন্ধাৰে থাকিব আৰু তেতিয়া ভিডিঅ' চিডিঅ' বনোৱাৰ মুড নাথাকিব। তো মই ভিডিঅ'টো সেইকাৰণে ইয়াতে আজি সমাপ্ত কৰিম বুলি ভাবি আছোঁ। তো এই আজি এইটো যোনটো ব্লগটো বনাই আছোঁ এইটো নিশ্চয় বুজি পাইছে। এজন ফৌজি যেতিয়া ঘৰৰ পৰা ছুটি কাটি আহে তেতিয়া তাৰ অৱস্থা কেনেকুৱা হয় নিশ্চয় আপোনালোকে গম পাইছে। মনটো বেয়াও লাগি আছে, অকলে অকলে ভিডিঅ' বনাই আছোঁ, বহুত বেয়া লাগি আছে মানে ঘৰৰ পৰা। এই 10-15 দিনলৈকে এনেকৈ বেয়া লাগি থাকিব। তো গাইজ মোক ছাপোৰ্ট কৰিব আৰু ভাল ভাল ভিডিঅ' বনাব চেষ্টা কৰিম। কেম্পততো বনাব নোৱাৰোঁ, তথাপিও কেতিয়াবা কেতিয়াবা ক'ৰবাত গ'লে বনাওঁ অলপ চলপ। তো মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ বাই।